দাদা আপুনি অসমত নাথাকে নেকি? মই যোৱা 2 বছৰ ধৰি বাহিৰত আছোঁ। কোম্পানীত নে চাকৰি? নহয়, নিজৰ বিজনেছ আছে মোৰ। এতিয়া তোমাৰ গাড়ীত গান লগোৱা গান শুনা কিবা ব্যৱস্থা আছে নেকি? আছে। বেলেগ গান নাই নে? বেলেগ গান আপুনি জুবিনৰ বাহিৰে বেলেগ গান শুনে নেকি? শুনো কেতিয়াবা, কিন্তু এতিয়া শুনিব মন যোৱা নাই। বেলেগ গান মোৰ তাত নাই। বাৰু হ'ব দিয়া, ঠিক আছে। দাদা বাহিৰ থাকিল বুলি জুবিনক নাপাহৰিব। নিশ্চয় নিশ্চয়। ঐ ভাল তহঁতৰ? আছো বল কি হ'ল? কি ক'লা সি? গাড়ীত জুবিনৰ গান বজাই আছিল, খবৰ কৰিছিলোঁ বেয়াই পালে। ঐ দে দে আহি পালো দে। ভাল তহঁতৰ? আহিলি? ঐ মিংচু কি জুবিন দাৰ গান বন্ধ কৰি দিবা দিলি মানে? আৰে জুবিন দা অসমৰ কোন হয় জানাজ না তই? জুবিন দা অসমৰ প্ৰাণ, মান, খেতিয়ক, খেলুৱৈ, ডাক্তৰ, কি নহয় জুবিন দা? মটিভেশ্যনেল স্পীকাৰ, সমাজসেৱক, আৰু সেই মানুহটোৰ গান তই বন্ধ কৰিব দিছ? হা এই তাক চা, সি বোলে জুবিন দাক বেয়া পায়। জুবিন দাক য'ত ত'ত যি টি কথা কয় না, সি আকৌ এইটো দে এইটো টানে মানে পাপন ফেন। তাৰমানে তহঁতে মদাহী হৈছা? এই জুবিন দা মদাহী নেকি বে? কেতিয়াবা খায় আৰু সকলোৱে খায়, ষ্টেজ কমাবৰ কাৰণে খায়, কিমান কষ্ট। ঐ মনন্দ, এই ঠাণ্ডা এটা আৰু ভাল বিস্কুট এটা আৰু মানে কাৰণে চকলেট দুটা দিবি। কি কৈছা? সকলোৱে খায়, কিন্তু তেওঁৰ ইমানবোৰ ফেন আছে, সিহঁতৰ কথা চিন্তা কৰি ষ্টেজত বাহুল আমি নকৰিলেও হ'ল। বাহুল্য অলপ বেছি গ'লি নেকি হিমাংশু তই? মানছো জুবিন দাই মুঠ খাই ষ্টেজত যি টি কাম কৰে, যি টি বকে, কিন্তু ভাল কামবিলাক দেখা নাপালি না এতিয়ালৈকে? এই যে বানপানীৰ সময়ত যি ৰাস্তাই ৰাস্তাই চান্দা খুজি কেনে যে তেওঁ এই বানপানী সাহায্য বিতৰণ কৰে, এই দুখীয়া ল'ৰা ছোৱালীক যে তেওঁৰ এই ইনকামৰ পইচাবিলাক যে তেওঁ দান কৰে, এই ৰোগীবিলাকক যে তেওঁ পইচাবিলাক হস্পিটেলত দি সহায় কৰে, এইবিলাক ক'ত গ'ল হে? ততে কেৱল জুবিনদাৰ এই বিতৰ্কবিলাকতে লৈ মাথা মাৰি থকা না, এনেকৈ ভাল নালাগে, বুজি পাইছানে? ইমান ভাল মানুহটোক তহঁতে হ'ব এইটো লোৱা। কিমান হ'ল? 50 টকা। চাই থাকোঁ দে। যাবি নেকি? মই যাই আছোঁ। হয় নেকি? বেগটো হ'ব মই লৈ আছোঁ দে। ঐ ৰ আমি যাওঁ। যাবি নেকি? ভাই পাপনেও বিভিন্ন স্থান আগবঢ়াইছে বাহিৰত প্ৰগ্ৰেম কৰি, বানপানী কিবা কিবি, কিন্তু গায়ক হিচাপে গায়কৰ ষ্টাইল। তই কি পাপন ফেন? পাপনৰ ফেন হোৱা নোহোৱাটো পিছৰ কথা, কিন্তু মই সঁচা কথাটো কৈছোঁ। খেলা তই জুবিন দা ত্যাগো পাহৰি গেলি না? জুবিন দাই এই অসমৰ ফুটবলৰ কাৰণে কি কৰিছে? ৰাছিয়াত যাই বিশ্বকাপ ফুটবল চাই আছে, গম পাৱ? ঘৰ আহি পালি, এতিয়া আমি যাওঁ। দে বাই বাই, জুবিন দা জিন্দাবাদ। এই তহঁতে সন্ধিয়াকৈ আহিবি, মই কিবা এটা আনিছোঁ। আৰু যদি আজি শনিবাৰে তহঁতে মাছ মাংস খোৱা, তেতিয়াহ'লে আহি যাবি, খানা এটা খাই দিবি। নাই আমাৰ লগত চলি যাইছোঁ, আমাৰ কোনো জাতি নাই, আমাৰ ধৰ্ম নাই। দে তহঁতে বৰ বিতৰ্ক কৰি থকা হৈছে। নিজৰ কামত গুৰুত্ব দি, পাপন হওক বা জুবিন হওক, সিহঁতে কিন্তু নিজৰ কাম কৰিয়েই আছে। আৰে বন্ধু, উই লিভ ফৰ চামথিং, উই ডাই ফৰ চামথিং, বুজি পাইছ? আজিকালি আমাৰ বিতৰ্ক কৰি থাকিয়ে ভাল লগা হৈছে। দে ঠিক আছে, আহিবি সন্ধিয়া হা। মাত্ৰ গান বাজনা নহ'ব আৰু। একো নাই।